পূজাৰীয়ে শিল্পী শিল্পীয়ে মৃত্যুক জয় কৰি অমৰ হৈ চিৰদিন মানুহৰ মাজত পোহৰ বিলায়। ২০ শতিকাৰ মুষ্টিমেয় যিকেইগৰাকী মহান শিল্পীয়ে অসমৰ জনগণক ঐক্য সম্প্ৰীতি দোলেৰে এক কৰি প্ৰগতিৰ পথেদি আগুৱাই লৈ যাবৰ বাবে যত্ন কৰিছিল, বিষ্ণু ৰাভা আছিল সেইসকলৰ মাজৰে অন্যতম। বিষ্ণু ৰাভাই অসমৰ জনগণৰ মাজত থাকি তেওঁলোকৰ মাজত পোহৰ বিলাইছিল। আজি মই ১০ম শ্ৰেণীৰ ছাত্ৰী অংকিতা প্ৰিয়ম পেগুৱে বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানসমূহৰ ওপৰতেই দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। বিষ্ণু ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনত ঢাকা চহৰত। তেজপুৰৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰিছিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলনে ব্যাপকতা লাভ কৰিছিল। বিষ্ণু ৰাভাৰ মনতো স্বাধীনতাৰ বাসনা জাগ্ৰত হৈছিল আৰু সেয়ে তেওঁ সশস্ত্ৰ বিপ্লৱী বাহিনী লগ লাগে। সেই সময়ত তেজপুৰত আন্দোলনৰ জুই দপদপকৈ জ্বলি উঠিছিল। তেজপুৰতো তেওঁ সংগ্ৰামী ৰাইজৰ লগতে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি চিঞৰি উঠিছিল, বন্দে মাতৰম, স্বাধীন ভাৰতৰ জয়, স্বাধীন ভাৰতৰ জয়। এই সংগ্ৰামৰ সময়ছোৱাতো বিষ্ণু ৰাভাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ অসমৰ বিভিন্ন থলুৱা মাত কথা, নৃত্য, বাদ্য তথা বৈষ্ণৱী সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘূৰি ফুৰি অসমৰ থলুৱা সুৰ সংগ্ৰহ কৰি তাৰ ভেটিত নতুন সুৰ ৰচনা কৰিছিল আৰু সেই এনেধৰণৰ গীতসমূহ বিষ্ণু ৰাভাই কলিকতাৰ চেনলা গ্ৰামোফোন কোম্পানীক বাণীবদ্ধ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ বল 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 কৃষক শক্তি দল, নিচলা আইৰে আমি খাতি অসমীয়া আদিৰ মাজেৰে উদ্ভাসিত হৈ উঠিছিল জাতীয়তাবাদী চেতনা। এইসমূহ অসমীয়া সংস্কৃতিৰ এক অপূৰ্ব সম্পদ। ঠিক সেইদৰেই অসমীয়া সাহিত্যৰ মজিয়াতো বিষ্ণু ৰাভাই নানা অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ শ্ৰেষ্ঠ লিখনিসমূহ আছিল অসমীয়া কৃষ্টি, অসমীয়া কৃষ্টিৰ চমু আভাস, মটক সম্প্ৰদায়ৰ ইতিহাস, সুৰৰ দেউল, সোণপাহি, মিচিং কনেং, লখিমী কুঁৱৰী আদি। দেখা যায় যে ৰাভাৰ লিখনিসমূহ আছিল সমাজমুখী চিন্তাধাৰাৰ। সহজ সৰল ভাষাত দৰিদ্ৰ লোকৰ ওপৰত চলা অন্যায় শোষণৰ বিৰুদ্ধে সংগ্ৰামী আছিল ৰাভাৰ লিখনিৰ মূল উদ্দেশ্য। এহাতে ষ্টেণ্ড গান আৰু আনহাতে কলম লৈ বিষ্ণুপ্ৰসাদ ৰাভাই ব্ৰিটিছ আৰু শাসকসকলৰ বিৰুদ্ধে সংগ্ৰামৰ লগে লগে সুন্দৰ আৰাধনা কৰি গৈছিল। অসমৰ লাখ লাখ হালোৱা সজোৱাৰ দুখৰ সমভাগী হৈ তেওঁলোকৰ মুক্তিৰ বাবে বিষ্ণু ৰাভাই সংগ্ৰাম কৰিছিল। ভাৰতৰ কমিউনিষ্ট দলত যোগদান কৰাৰ পাছত বিষ্ণু ৰাভা মাৰ্ক্সবাদী লেনিনবাদী আদৰ্শেৰে উদ্বুদ্ধ হৈ পৰিছিল। বিষ্ণু ৰাভাই কলমেৰে সাৱধানবাণী শুনাইছিল, দুখীয়াৰ কলিজা নিঙাৰি ল, টুপি টুপি তেজ শুহি শুহি পিয়, ৰুকি ৰুকি মঙহ চোবাই খাও, কুৰুকি হাড়কিডালো চোবাও। হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতো বিষ্ণু ৰাভাই কৃষক আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰাৰ বাবে কাৰাবাসো খাটিব লগা হৈছিল। এনেদৰে অসমৰ দৰিদ্ৰ মানুহৰ সংগ্ৰামী সহযোদ্ধা হৈ বিষ্ণুপ্ৰসাদ ৰাভাই চৰকাৰী নিৰ্যাতন নিপীড়নৰ বলি হ'ব লগা হৈছিল। এনে সময়তে ভূমিহীন লোকক ৰাভাই পিতৃৰ নামত থকা ২০০০ বিঘা মাটি বিলাই দি নিজেও দৰিদ্ৰ শিল্পী হৈ পৰিছিল। কিন্তু বিভিন্ন কাৰণত বিষ্ণু ৰাভাৰ এই সংগ্ৰাম সফল নহ'ল, সমাজবাদ বাস্তৱত প্ৰতিষ্ঠা নহ'ল। এই জনা অক্লান্ত সংগ্ৰামীৰ ১৯৬৯ চনৰ ২০ জুনত দেহাৱসান ঘটে। বিষ্ণু ৰাভাই বিপ্লৱী চিন্তা আৰু চেতনাৰে জনতাৰ মুক্তিৰ বাবে নিজৰ জীৱন উচৰ্গা কৰি থৈ গ'ল। আজি কায়িকভাৱে তেওঁ আমাৰ মাজত নাথাকিলেও তেখেতৰ সৃষ্টিৰাজিৰ মাজেদি অসমীয়া জাতিৰ বুকুত বিষ্ণু ৰাভা সদায় জীৱিত হৈ থাকিব। শেষত এই মহান মৃত্যুঞ্জয় বিপ্লৱী শিল্পীগৰাকীলৈ জনালো মোৰ অন্তৰৰ শতকোটি প্ৰণাম। নমস্কাৰ, মোৰ নাম চিতন মৰিনাথ শৰ্মা। মই চিনামৰা জাতীয় বিদ্যালয়ৰ মুকুল শ্ৰেণীৰ ছাত্ৰী। ৰাভা দিৱস উপলক্ষে আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৱে বুল, গছৰে ডালতে গাইছে
মই সকলো ছাৰ বাইদেউলৈ নমস্কাৰ জনালোঁ। মই আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে এটি ৰাভা সংগীত গাম। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে বুল। সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে বুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। দূৰ দূৰণিতে জুৰিটি নাচিছে, দূৰ দূৰণিতে জুৰিটি নাচিছে, জিৰি 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 কৈ। নিজান বননিতে কেতেকী চৰায়ে, নিজান বননিতে কেতেকী চৰায়ে সুৰি মাৰিছে ৰৈ।
দাস দত্ত। মই এটি মই ৰাভা সংগীত পৰিৱেশন কৰিম। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, সাত ৰঙেৰে মীনা কৰাই, সাত ৰঙেৰে মীনা কৰাই, মৰমেৰে তৰিম, মৰমেৰে তৰিম, ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, কিনকিনিয়া চকুলোৰে হুমুনিয়া হৰ ভাৱ কণেৰে, কিনকিনিয়া চকুলোৰে হুমুনিয়া হৰ ভাৱ কণেৰে, প্ৰণয় সুৰুজ দেৱতাৰে, প্ৰণয় সুৰুজ দেৱতাৰে জিলিকনি সানিম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। শ্ৰী অনুৰাম বৰুৱা। মই অংকুৰ শ্ৰেণীত পঢ়োঁ। মই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত গাম। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনি ফুলিছে ফুল, এই ফুলে ফুলে পখিলা উৰিছে, এই ফুলে ফুলে পখিলা উৰিছে, আনিছে ৰেণুৱে ফুল, গছৰে ডালতে গাইছে কুলিয়ে কু কু কয়, দূৰ দূৰণিতে চুৰিটিয়ে নাচিছে জিৰি 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 কয়।
ফুলিছে ফুল। ধন্যবাদ। মোৰ নাম শ্ৰী চিৰঞ্জন বৰা। মই এটা গীত গাম। গীতটোৰ নাম হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত। বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে হালিছে ৰেণুৱে বুল। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। দূৰ দূৰণিতে জিৰি জিৰিয়ে নাচিছে। দূৰ দূৰণিতে জিৰি জিৰিয়ে নাচিছে। জিৰি 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 কৈ। নিজান বদনিতে কেতেকী চৰায়ে। নিজান বননিতে কেতেকী চৰায়ে সুহুৰি মাৰিছে ৰৈ। বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। ফুলনি ফুলিছে ফুল। নমস্কাৰ। মোৰ নাম শ্ৰীমতী গুঞ্জন শইকীয়া। মই এটা ৰাভা সংগীত গাম। বিলতে হানিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। বিলতে হানিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে হানিছে নেনুৰে বুল। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে। দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে। জিৰি 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 কৈ। নিজান বননিতে কেতেকী চৰায়ে। নিজান বননিতে কেতেকী চৰায়ে সুহুৰি মাৰিছে ৰৈ। বিলতে হানিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। ফুলনি ফুলিছে ফুল। ফুলনি ফুলিছে ফুল। ধন্যবাদ।
সম্প্ৰীতি বৰুৱা মই চিনামৰা জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী মই আজি আপোনালোকৰ আগত বিষ্ণুপ্ৰসাদ ৰাভা গীত পৰিৱেশন কৰিম নিচলা আইৰে নিচলা আইৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে নিচলা আইৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে খোপাত কপ ফুল হাতত জেতুকাৰ বোল উঠাত কিহৰ বোল খজুৱা বোলোৱা খজুৱা বোলোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা নিচলা আইৰে নিচলা আইৰে আমি
খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া কবিতাৰে মোহচন্দ্ৰ পাহৰি পেলোৱা বিলাসিনী বেগ ধৰি অগণি জ্বলোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা নিচলা আইৰে আমি খাটি অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে আমি খাটি অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী দেৱী। মই চিনেমা জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰী। মই বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি সংগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। বিলতে খালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল বিলতে খালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে আনিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা উৰিছে আনিছে ৰেণুৰে বুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৃষ্ণা বৰা। মই 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী। আজি মই আপোনালোকৰ আগত শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত পৰিৱেশন কৰিম। নিচলা আইৰে আমি খাটি অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে নাম নাজমিন ৰহমান। মই এটা বিষ্ণুপ্ৰসাদ ৰাভা গীত পৰিৱেশন কৰিম। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেও নাচা বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেও নাচা বন্দে আজি হ'ব ভকত বন্দে তব চৰণ কমল বন্দে বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেও নাচা জ্বলোৱা অগ্নিকত পুহুমবাহনি বিনাশকেন্ধাৰ তব জয় অগ্নি বিশ্বৰ দেউলত জ্ঞানৰে বন্তি আলোকৰে লিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেও নাচা। লোপামুদ্ৰা বৰদলৈ, মই 2য় শ্ৰেণীৰ ছাত্ৰী। মই এটা ৰাভা সংগীত গাম। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বধালো
ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুল তুলি আনিলো আচল ভৰাই নিশাৰে তৰাৰে চাকিৰে নিশাৰে তৰাৰে চাকিৰে খলিতাই ডালি নিজানতে চলি ধিমিকি ধিমিকি খিনক জিলিকি মেলানি মাগিলে অয়ো হা অয়ো হা অয়ো মোৰ নাম আলফুল কৃষ্ণ কাকতি মই এটা ৰাভা সংগীত গাম মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোত জাগেনে কথা মালি তাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ও সোণৰ সপোন ভাগেনে ও সোণৰ সপোন ভাগেনে নিশাৰে তৰাৰে চাকিৰে নিশাৰে তৰাৰে চাকিৰে খলিতাই ডালি নিজানতে জ্বলি ধিমিকি ধিমিকি খিনক জিলিকি মেলানি মাগিলে অয়ো হা অয়ো হা অয়ো মিলতে হাৰিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই
বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ এটি গীত গাবলৈ লৈছোঁ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে ভুল। সেই ফুলে ফুলে পখিলা উৰিছে, সানিছে ৰেণুৰে ভুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। মোৰ নাম শ্ৰীমতী দেৱাংগনা হাজৰিকা। মই চিনামৰা জাতীয় বিদ্যালয় ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মই আজি বিষ্ণু ৰাভা সংগীত এটা গাবলৈ আগবাঢ়িছোঁ। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। হাত ৰঙেৰে মীনা গঢ়াই মৰমেৰে ধৰিম, ইন্দ্ৰধনু গঢ়িম, ইন্দ্ৰধনু গঢ়িম। কিংকিণীয়া চকুলোৰে হুমুলিয়া মাখনেৰে, কিংকিণীয়া চকুলোৰে হুমুলিয়া মাখনেৰে, প্ৰণয় সুৰুজ দেৱতাৰে, প্ৰণয় সুৰুজ দেৱতাৰে জিলিকনি সানিম। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। মোৰ নাম শ্ৰীমতী বৰষা গগৈ। মই এটা ৰাভা সংগীত গাম। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। হাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম, ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। কিনকিনীয়া চকুলোৱে উমনিয়া ভাকনেৰে, কিনকিনীয়া চকুলোৱে উমনিয়া ভাকনেৰে। বিলতে হালিছে ধুনীয়া পদুমী,
শ্ৰীমতী নিৰ্মালী বৰা। মই আজি আপোনালোকৰ আগত এনে এজন গীতিকাৰ, কবি তথা সাহিত্যিকৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ, যিজন সাহিত্যিকে 1940 চনত দাক্ষিণ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা সোণৰ পদকৰ সৈতে ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধি লাভ কৰিছিল। তেখেতৰ শতবাৰ্ষিকী উপলক্ষে 2009 চনৰ 31 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এটা বিশেষ ডাকটিকট উন্মোচন কৰে। হয়, আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে যে মই আজি ক'বলৈ লোৱা ব্যক্তিজনৰ নাম হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। 1909 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ ঢাকা নামৰ চহৰত জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেঠিবাই ৰাভা। তেখেতে 1930 চনত মহাত্মা গান্ধীৰ সৈতে আইন অমান্য আন্দোলন কৰিছিল। তেখেতে গীত, কবিতাৰ উপৰিও বহুতো উপন্যাস, প্ৰবন্ধও লিখিছিল। তেখেতৰ কেইখনমান বোলছবিৰ নাম হৈছে এৰাবাটৰ লগৰী ইত্যাদি। আৰু তেখেতে ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰথম অসমীয়া বোলছবি জয়মতী কৰোঁতে নৃত্যৰ লগতে বহুতো কামত তেওঁক সহায় কৰিছিল। 1969 চনৰ 20 জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত অসমে বহুতো মূল্যৱান বস্তু হেৰুৱাইছে। তেখেতে অসমলৈ বহুতো মূল্যৱান অৱদান দি থৈ গৈছে। তেখেত অসমৰ বাবে এক আদৰ্শৱান যুৱক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৰ্শনা দত্ত। 20 জুন ৰাভা দিৱস উপলক্ষে আয়োজন কৰা অনলাইন বক্তৃতা প্ৰতিযোগিতাখনৰ বিষয় অসমীয়া সমাজ জীৱনলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান। বিষ্ণুপ্ৰসাদ ৰাভা কলা সংস্কৃতিৰ এটা উজ্জ্বল নক্ষত্ৰ। অসমৰ সকলো জাতি জনগোষ্ঠীৰ এটা পৰিচিত নাম হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। সংস্কৃতিবান, ৰাজনীতিবিদ, বিপ্লৱী তথা সমাজকৰ্মী বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সমাজত নিজৰ ব্যক্তিত্ব প্ৰদৰ্শন কৰিছিল। গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই দুখীয়া শ্ৰেণীৰ বাবে সংগ্ৰাম কৰিছিল। তেওঁৰ সপোন আছিল দুখীয়া শ্ৰেণীৰ লোকসকলক লৈ এখন বহল নিকা সমাজ গঠন কৰা, যি সমাজত ধনী দুখীয়া উচ্চ নীচ ভেদাভেদ নাথাকে আৰু সকলোৱে সম অধিকাৰেৰে জীৱন যাপন কৰিব পাৰে। তেখেতে ৰাইজৰ কথা চিন্তা কৰি যি কাম হাতত লৈছিল সেয়া আছিল দেশপ্ৰেমৰ এক উজ্জ্বল আদৰ্শ। তেওঁৰ নিজৰ দূৰদৰ্শিতা আৰু অনুভূতিৰ বলত অসমীয়া জাতি গঠনৰ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছিল, যি আছিল অসমীয়া সমাজৰ বাবে তেওঁ আগবঢ়োৱা এক অতুলনীয় অৱদান। বিভিন্ন জাতি উপজাতিৰ কলা সংস্কৃতিৰ মাজেৰে তেখেতে অসমীয়া জাতি গঠনত অৰিহণা যোগাইছিল। এগৰাকী প্ৰকৃত শিল্পী তথা সুন্দৰৰ পূজাৰী, গণসেৱক হিচাপে তেখেতে প্ৰত্যেকজন ব্যক্তিকে কলা সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি সংস্কৃতিবান কৰি গঢ়ি তুলিব বিচাৰিছিল। সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰাৰ লগতে প্ৰায় ১,৫০০ বিঘা মাটি মালিকীস্বত্ব লাভ কৰাৰ পাছতো তেখেতে এজন সাধাৰণ মানুহ হিচাপে জীৱন যাপন কৰিছিল। তেওঁৰ দ্বাৰা ৰচনা কৰা গীতসমূহত অসমীয়া সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য স্পষ্টকৈ ফুটি উঠিছিল। উদাহৰণস্বৰূপে চাবলৈ গ'লে বিলতে হালিছে সেউজী সেউজী নিচলা আইৰে আদি গীতসমূহ। তাৰোপৰি গীত আৰু কবিতাসমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ ভাৱধাৰা জিলিকি উঠিছিল। তাৰে এটা উৎকৃষ্ট নিদৰ্শন হ'ল আমি বিপ্লৱী পথেৰে যাত্ৰী নামৰ কবিতাটো। তেখেতে তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰিছিল। তেখেত এজন দক্ষ অভিনেতা আছিল। 1935 চনত জয়মতী নিৰ্মাণৰ কামতো তেখেতে অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেখেতে অসমীয়া বোলছবি এৰাবাটৰ সুৰ প্ৰতিধ্বনিতো অভিনয় কৰিছিল। ফণী শৰ্মাৰ লগত যুটীয়াভাৱে তেওঁ চিৰাজ ছবিত পৰিচালনা কৰিছিল। তেখেত যে কেৱল গীত, কবিতা আৰু অভিনয় জগততেহে যে ব্যস্ত আছিল তেনে নহয়। তেখেত এজন সু-সাহিত্যিক আছিল। তেখেতে গল্প, উপন্যাস, প্ৰবন্ধ ৰচনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। গল্পৰ ভিতৰত মামীৰ হাড়,
20 বছৰ জেল আদি। উপন্যাসৰ ভিতৰত মিচিং কানেং, সোণপাহি আদি, প্ৰবন্ধ, অসমীয়া কৃষ্টি, ৰাভা জাতিৰ ইতিবৃত্ত, বড়ো জাতিৰ ইতিহাস আদি। তেওঁৰ জীৱনৰ অন্তিম সৃষ্টি আছিল মোৰ শেষ গান নামৰ গীতটি। 1909 চনৰ 31 জানুৱাৰী তাৰিখে বাংলাদেশৰ ঢাকা চহৰত জন্মগ্ৰহণ কৰা বিষ্ণু ৰাভা কৰ্কট ৰোগত আক্ৰান্ত হৈ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ। ৰাভা দিৱস উপলক্ষে আয়োজিত কৰা বক্তৃতা প্ৰতিযোগিতাৰ বিষয় অসমীয়া সমাজ জীৱনলৈ বিষ্ণু ৰাভাৰ অৱদানৰ ওপৰত মোৰ এটি চমু বক্তব্য দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাহৰ বান্ধোন চিং। নৱ অসমৰ সমাজ, জাতি জনজাতি, সাহিত্য সংস্কৃতিৰ খনিকৰ স্বৰূপ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সমাজত প্ৰচলিত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, উচ্চ নিচ ভাৱ, জাতিভেদ, বৰ্ণভেদ আদিসমূহ মচি এখন শুদ্ধ আৰু নিকা সমাজ গঠন কৰিবলৈ আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। মধ্যযুগত স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৰেণ্য ব্যক্তিসমূহৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাও আছিল এজন অন্যতম নমস্য ব্যক্তি। মাতৃ গেথিবালা ৰাভাৰ গৰ্ভত আৰু পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত 1909 চনৰ 31 জানুৱাৰী তাৰিখে সেই সময়ৰ বংগৰ ৰাজধানী স্বৰূপ ঢাকা মহানগৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ কলাগুৰু উপাধিটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে 1939 চনত প্ৰদান কৰিছিল। সমাজক ভাল পাই সমাজৰ প্ৰতি কাম কৰি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাই নিজকে এজন জনসেৱক বা সমাজ সেৱক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মতে সমাজৰ ওপৰত বগা চাহাবৰ শাসন আৰু নিষ্পেষণ, সাধাৰণ শ্ৰমিক শ্ৰেণীয়ে পাবলগীয়া নিজস্ব স্বাধীনতা আদি আঁতৰ কৰি এখন নিকা সমাজৰহে প্ৰয়োজন। এই স্বাধীনতা নোপোৱালৈকে 1947 চনত বগা চাহাবৰ পৰা ক'লা চাহাবলৈ হস্তান্তৰিত হোৱা সেই স্বাধীনতাক তেখেতে প্ৰকৃত স্বাধীনতা নহয় বুলিও ঘোষণা কৰিছিল। পৈতৃক সম্পত্তি স্বৰূপে লাভ কৰা 2500 বিঘা মাটি তেখেতে সমাজৰ ভূমিহীন কৃষকসকলৰ মাজত বিলাই দি সমাজত এক উৎকৃষ্ট আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। এজন মেধাৱী ছাত্ৰ হিচাপে দেশৰ বাবে তেখেতে নিজৰ পঢ়া শুনা বাদ দিবলৈ সক্ষম হৈছিল। বিষ্ণু ৰাভা আছিল মানুহৰ তথা সমাজৰ শিল্পী। অসমখন তেওঁৰ বাবে আছিল এখন শিল্পক্ষেত্ৰ। অসমৰ মাটি, পানী, গ্ৰাম্য জীৱন আৰু গ্ৰাম্য লোক সংস্কৃতিৰ প্ৰতি তেওঁৰ আছিল সুগভীৰ শ্ৰদ্ধা, মৰম আৰু অকৃত্ৰিম ভালপোৱা। সেয়ে তেওঁ অতি কম সময়তে জনসাধাৰণৰ হিয়াৰ আমঠু হ'ব পাৰিছিল। খিলঞ্জীয়া জনতাৰ হাতত ক্ষমতা প্ৰদানৰ বাবে জনজাগৰণ কৰিবলৈ তেখেতে বহুতো তেজস্বী বক্তৃতাও প্ৰদান কৰিছিল। ৰাভাদেৱে হাল যাৰ মাটি তাৰ শ্লোগানেৰে খেতিয়ক মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলাবলৈ চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান সপোনেই আছিল হালোৱা হজুৱা, কৃষক শ্ৰমিক, বনুৱা মজদুৰক একগোট কৰি এখন নতুন সমাজ গঠন কৰা। সেয়ে তেওঁ অসমীয়া সমাজক সকলো বিপদৰ পৰা ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা চলাইছিল। তেওঁ সমাজৰ লোকসকলক সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছিল। সমাজৰ ভুল ত্ৰুটিসমূহ তেখেতে নিজৰ সাহিত্যৰ মাজেৰে ফুটাই তুলিছিল। তেখেতৰ বহুতো গীত
আৰু কবিতাত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা বাৰুকৈ জিলিকি উঠিছিল। ৰাভাই ধনী দুখীয়াৰ প্ৰভেদ সমাজৰ পৰা আঁতৰাই এখন শোষণহীন সমাজৰ বাবে সংগ্ৰাম আৰম্ভ কৰোঁতেই 1952 চনৰ শেষ ভাগত অসম চৰকাৰৰ আৰক্ষীয়ে তেখেতক গোৱালপাৰাত গ্ৰেপ্তাৰ কৰে। এখন শোষণমুক্ত সমাজৰ সৃষ্টিৰ তেওঁৰ সেই অগাধ সপোন ঠন ধৰি উঠিব নোৱাৰিল। পৰৱৰ্তী সময়ত যেতিয়া তেওঁ জেলৰ পৰা ওলাই আহিল তেতিয়া তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হ'ল, যাৰ ফলত 1969 চনৰ 20 জুন তাৰিখে তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হয়। এতিয়া আমাৰ মনত এটা প্ৰশ্ন উদয় হোৱা উচিত যে তেখেতৰ জীৱিত কালত আমি তেওঁক কিয় আঁকোৱালি ল'ব নোৱাৰিলোঁ? চৰকাৰৰ মতে তেওঁ আছিল দেশদ্ৰোহী, কিন্তু অসমীয়া সমাজৰ উন্নতি তথা জাগৰণৰ বাবে বিদ্ৰোহ কৰা সেই ৰাভাক কোনো এজন অসমীয়া সহায় কৰিবলৈ কিয় আগ নাবাঢ়িল? সাম্প্ৰতিক সময়ত বিভিন্ন কাৰ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠানত ৰাভাৰ ফটো অৰা দেখা যায়। 20 জুন তাৰিখে তেখেতৰ ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই দুটিমান গীত বা কবিতা গালেই জানো তেওঁৰ প্ৰতি থকা আমাৰ মৰ্যাদাখিনি শেষ হৈ যাব? বিষ্ণু ৰাভাৰ সেই ত্যাগ, আদৰ্শ আৰু তেওঁৰ অন্যতম সৃষ্টিক বিশ্বৰ সকলো শ্ৰেণীৰ মানুহৰ আগত দাঙি ধৰাৰ দায়িত্ব আমাৰ সকলোৰে। আমি যদি তেওঁৰ জীৱিত কালতেই তেওঁৰ সেই আদৰ্শ আৰু ত্যাগক মৰ্যাদা প্ৰদান কৰিলোহেঁতেন তেতিয়া হয়তো বৰ্তমানো প্ৰচলিত অসমীয়া সমাজৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পাতনি তেতিয়াই সামৰণি পৰিলহেঁতেন। সদৌ শেষত তেওঁৰ মৃত্যুতিথিত তেওঁলৈ সশ্ৰদ্ধৰ প্ৰণিপাত জনাই আজি মোৰ এই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। মোৰ নাম শ্ৰীমতী গাৰ্গী বৰুৱা। আজি মই আপোনালোকৰ আগত এটি ৰাভা সংগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, সাত ৰঙেৰে মীনা কৰাই মৰমেৰে গঢ়িম, ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, কিনকিনিয়া চকুলোৰে হুমুনিয়া ভাৱকণেৰে, কিনকিনিয়া চকুলোৰে হুমুনিয়া ভাৱকণেৰে, প্ৰণয় সুৰুজ দেৱতাৰে, প্ৰণয় সুৰুজ দেৱতাৰে জিলিকনি সানিম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। নমস্কাৰ, মই চিনামৰা জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী বেদিষ্ণা দেৱীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, জাক 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 মজদু নজোৱান, জাক 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 মজদু নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণৰ শিঙা বাজে শুনো আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ
যাওঁ ব'ল অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল 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 কৃষক শক্তি দল অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ চৌপাশে ৰয় ধনী জমিদাৰ সুহে কলি যায় ৰঙা তেজ প্ৰজা দুখীয়াৰ সুহে কলি যায় ৰঙা তেজ প্ৰজা দুখীয়াৰ ধ্বংস কৰ ধনীৰ অহংকাৰ দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ'ল হাল কোৰা হাতুৰি লৈ ৰণলৈ যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল। নমস্কাৰ, মই 10ম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াক্ষী বৰাই আজি ৰাভা দিৱস উপলক্ষে এটি গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। Sonde, sonde, moha, sonde, anonde, nasa.
চিঞৰি মাতিলে চিঞৰি মাতিলে অয়ো পুৰুৱা বতাহে জোৰকৈ বলিলে পুৰুৱা বতাহে জোৰকৈ বলিলে ঘূৰি ফুৰে ওলাই